চক্ৰপাণী পৰাশৰ আৰু দেওবাৰৰ বিশেষ অনুষ্ঠান এয়া এখন টেক পুনৰবাৰ আমি এটা নতুন বিষয় লৈ আজি একত্ৰিত হৈছো হয়তো অসমৰ টেলিভিছনত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আমি আয়োজন কৰিছো আপোনালোকক এইখিনিতে কওঁ আপোনালোকে ঘৰতে বহি ইন্টাৰনেটত আপোনালোকে পইচা ইনকাম কৰিব বিচাৰিছে নেকি মূল উদ্দেশ্যই হেতু কাৰণ অসমত প্ৰথমবাৰৰ বাবে কেইগৰাকীমান যুৱকে ইউটিউবত বিভিন্ন ভিডিঅ' আপলোড কৰি তেওঁলোকে পইচা ইনকাম কৰিব পাৰিছে জনপ্ৰিয়তা তেওঁলোকে লাভ কৰিছে আৰু তাৰ ভিতৰত মই অসমৰ প্ৰায় 10 গৰাকী ইউটিউবাৰক আমি আমন্ত্ৰণ কৰি আনিছো আৰু তেওঁলোক আহি আমাৰ মাজত উপস্থিত হৈছেহি স্বাগতম জনাইছো সকলোকে আৰু পৰিচয়টো ভূষণ তুমি আৰম্ভ কৰা হয় ধন্যবাদ মোৰ নাম ভূষণ পাঠক মোৰ এটা চেনেল আছে এছামিছ মিক্সাৰ আৰু তাত মই জেনেৰেলি আমাৰ অসমীয়া শিল্পীসকলৰ ইণ্টাৰভিউ লগতে ফিল্মৰ ৰিভিউ বক্স অফিচ কালেকশ্যন এইবিলাক দিবলৈ চেষ্টা কৰোঁ নিশ্চয় এফালে তোমাৰ মোৰ নাম ডিম্পু বৰুৱা মোৰ ঘৰ নলবাৰীত মোৰ এটা চেনেল আছে ডিম্পু বৰুৱা নামে চেনেলটোৰ ইউটিউবত গ'লে আপোনালোকে পাব তাত মই এছামিজ টেকনিক্যাল কিছুমান নিউজ অসমীয়া ভাষাত বুজাবলৈ চেষ্টা কৰোঁ আৰু বঢ়িয়া এইফালে তোমালোকৰ চেনেল আমিও নলবাৰীৰ পৰা আহিছো আমাৰ এটা চেনেল আছে ওলা কেজি বুলি আমি আছামিজ কমেডিৰ ওপৰত চেনেলটো বেছ কৰিছো এতিয়া কমেডি মানে মানুহে হাঁহিব মানে আমি হহুৱাৰ কাৰণে আমি চেষ্টা কৰি যাই মানুহক হহুৱাবলৈ চেষ্টা কৰি আছা তোমালোকে ক'ৰ পৰা আহিছা আমি নলবাৰীৰ পৰা তোমালোকৰ 4জন একেলগে তোমালোক 3জন তুমি এইটো আমাৰ একেলগে একেলগে ঠিক আছে এইফালে তোমালোকৰ চেনেল আমাৰ চেনেলৰ নাম হৈছে হাঁহি খলকনি আমি কমেডি ভিডিঅ' কৰোঁ আৰু ওকে কমেডিৰ লগতে আমি কিছুমান সমাজৰ কিছুমান বাৰ্তা দিব বিচাৰোঁ হাঁহি ধেমালিৰ লগতে যাতে এটা কিবা ৰাইজক মানে সমাজক কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ তেনেকৈ ভিডিঅ' বনাই আৰু আছে আৰু এইফালে দিয়া এইফালে মোৰ নাম ৰাজীৱ ডেকা আৰু মই ৰাজটকিজ ইন আছমিজ বুলি এটা চেনেল চলাই আছো ৰাজটকিজ ইন আছমিজ ওকে হয় এই চেনেলটোত মই সাধাৰণতে সকলোবোৰ ভিডিঅ' এতিয়া দি আছো কবিতাও কেতিয়াবা কৰোঁ আৰু অতি সোনকালে গানো এটা আহি আছে যিখিনি মই পাৰোঁ অন্ততঃ ৰাইজৰ অলপ হ'লেও কিবা পোৱাকে অলপ হ'লেও যাতে জ্ঞান আহৰণ কৰিব পাৰে মোৰ ভিডিঅ'ৰ পৰা কিবা অলপ হ'লেও যাতে শিকিব পাৰে তেনেধৰণৰ ভিডিঅ' আপলোড দিয়াৰ চেষ্টা কৰোঁ আমাৰ চেনেলত আৰু মোক সম্পূৰ্ণ সহায় কৰি আছে মোক ইনস্পায়াৰ কৰিছে সৰুৰে মানে প্ৰথমৰ পৰা বিশ্বজিৎ দাস এওঁ আছে এওঁ গোটেইখিনি এডিটিং এওঁৱে কৰে আচলতে এনেধৰণে আগবঢ়াই আছোঁ কি হয় দেখা যাব আচলতে আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ ধন্যবাদ আৰু আছে মোৰ নাম ৰবি খান আৰু মই লাভ লাইফ এণ্ড ৰিলেশ্যনশ্বিপৰ ওপৰত ভিডিঅ' বনাওঁ ওকে প্ৰেম খুব সুন্দৰ আৰু দৰ্শকসকলক কওঁ যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আপোনালোকে যেতিয়া ইউটিউবত চাই ৱৰ্ল্ডৰ বেষ্ট ইউটিউবাৰ সকলক আপোনালোকে চাৰ্চ কৰিব পাৰে তেওঁলোকৰ বিষয়ে আপোনালোকে জানিব পাৰে কিন্তু অসমত কেইটামান বছৰহে হৈছে তেওঁলোকে আৰম্ভ কৰা আৰু তাৰ ভিতৰত এইসকলে যিসকলে ইতিমধ্যে তেওঁলোকে পইচা ইনকাম কৰিবলৈ আৰম্ভ কৰিছে নহয় জানো গতিকে তেওঁলোকক আমি আমন্ত্ৰণ কৰিছো আজিৰ এই অনুষ্ঠানলৈ আৰু আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে কেনেধৰণে ইউটিউবত গৈ আপোনালোকে নিজৰ ভিডিঅ' আপলোড কৰি নিজে জনপ্ৰিয় হ'ব পাৰিব আৰু তাৰ লগে লগে আপোনালোকে পইচা ইনকাম কৰিব পাৰিব তোমাৰ ওচৰলৈ আহিছো তুমি আৰম্ভ কেতিয়া কৰিছিলা আৰু কেনেধৰণে আগবাঢ়িলা মই আৰম্ভ কৰা 8 মাহ হ'ল যেতিয়া মিছন চাইনা ৰিলিজ হৈছিলে মিছন চাইনা ৰিলিজৰ টাইমত মই আৰম্ভ কৰিছিলোঁ প্ৰথম ফিল্মখনৰ প্ৰেডিকশ্যন কিমান ব্যৱসায় কৰিব পাৰে ফিল্মখনৰ ৰিভিউ ফিল্মখনৰ ক্ৰেজ কেনেকুৱা এইবোৰ মই আপলোড কৰিছিলোঁ নিজে কৈ আৰু লগতে বক্স অফিচ কালেকশ্যন এইবিলাক আপলোড কৰিছিলোঁ তাৰপিছত মই লাহে লাহে আমাৰ শিল্পীসকলৰ ইণ্টাৰভিউ লোৱা হ'লোঁ বহুত শিল্পীৰ ইণ্টাৰভিউ ল'লোঁ আৰু মাজে মাজে এইবিলাকো দি থাকোঁ চ' তেনেকুৱা টাইপৰ আৰম্ভ কৰিছিলোঁ চ' এতিয়া মোৰ 43,000 প্লাছ ছাবস্ক্ৰাইবাৰ হৈছে আৰু ভগৱানৰ কৃপাত পেমেণ্টো পাইছোঁ বাৰু মই সেইটো জানিব বিচাৰিছো একদম খোলাকে যিটো পাতিছো আমি কথাটো তুমি এতিয়া মান্থলি কিমান টকাকে তুমি আৰ্ণ কৰা ইউটিউবাৰসকলৰ এটা নিয়ম আছে তেওঁলোকে ডাইৰেক্টলি সেইটো ক'ব ভাল নালাগে মই এটা টিপছ দি এটা সেইটো ক'ব বিচাৰিম আগতেতো ইমান নাছিল ৰিচেণ্টলি অলপ ছাবস্ক্ৰাইবাৰ বাঢ়িলে ভিউজো বাঢ়িলে চ' এতিয়া ধৰি লওক মোৰ মান্থলি ইনকাম বুলি ক'ব কৰিলে যোৱা এমাহ মানৰ 2 মাহমানৰ পৰা মিনিমাম লেভেলৰ এটা লেপটপ এটা কিনিব পাৰোঁ মান্থলি আৰু খুব সুন্দৰ ধন্যবাদ মই সেইটো জানিব বিচাৰিছো তোমাকে অকমান উনুকিয়াই দিলে হ'ল ঠিক আছে আচলতে সুধিবও নাপায় কিমান টকা তুমি ইনকাম কৰা কিন্তু আমি জানিব বিচাৰো ন আৰু নতুন প্ৰজন্মক আমি জনাব বিচাৰিছো তোমাৰ ওচৰলৈ আহিছো তুমি কেনেধৰণে আৰম্ভ কৰিছিলা আৰু তুমি টেকনিকেলি কি কোৱা মানে তোমাৰ চেনেলটোত কি বিষয় আমি চাবলৈ পাওঁ কি জানিবলৈ পাওঁ মই ফাৰ্ষ্ট আৰম্ভ কৰিছিলোঁ এটা বেলেগ বিষয় লৈ টেকনিকেল আৰম্ভ কৰা নাছিলোঁ আমাৰ নলবাৰীৰ ওচৰত এখন গৰ্ডন স্কুল বুলি আছে যিখন স্কুলৰ মানে লাহে লাহে অৱস্থাটো বেয়া হৈ গৈ আছে চ' মই ভিডিঅ' এটাৰ জৰিয়তে মানে গৰ্ডন স্কুলখন কিমান বেয়া পৰিস্থিতিৰ
বৰ্তমান সেইটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' সেই ভিডিঅ'টোত বহুত ভিউ আহিল বহুত নিউজ চেনেল দেখুৱালে আৰু চৰকাৰে সেই স্কুলখনক অলপ সহায়ো কৰিলে চ' মই ভিউ পোৱাতে ভাবিলোঁ যে মই যদি এনেকুৱা ধৰণৰ ভিডিঅ' দিব পাৰোঁ কিন্তু সেনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ বাবে মইনো কোনে কাৰণ মইতো নিউজ চেনেল নহয় কণ্ট্ৰভাৰ্চি আহি যায় চ' মই টেকনিকেল কিছুমান নিউজ তাতে দিবলৈ চেষ্টা কৰিলোঁ ধৰক মোবাইলে কেনেকৈ কাম কৰে লেপটপে কেনেকৈ কাম কৰে আপোনালোকে যি ভিডিঅ' কৰি আছে ইয়াৰ কেমেৰাটোৱে কেনেকৈ কাম কৰে অতি সহজ ভাষাত যিহেতু মই এজন শিক্ষক হয় মই এটা স্কুলত এখন কাম কৰোঁ সৰু ল'ৰা ছোৱালীক শিকাওঁ চ' সৰু ল'ৰা ছোৱালীক মই যেনেকৈ শিকাওঁ তেনেকৈ মই ভিডিঅ' মানে দিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে ভাল পালে আৰু প্ৰায় 3 মাহ মানৰ ভিতৰতে মোৰ তাত প্ৰায় 41,000 ছাবস্ক্ৰাইবাৰ্ছ আহিল তেনেকৈ আপোনালোকে ভাল পাই আছে আৰু মই সদায় এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ মানে ভিডিঅ' আমি এটা ইমানখিনি সময়ত বা এসপ্তাহৰ ভিতৰত আমি ইমানকেইটা ভিডিঅ' দিম মানে তোমাৰ চেনেলটো মানুহে চাই থাকিব লাগে নহয় এনেকুৱা এটা মানে যদি আপোনাৰ চেনেলটো চাই কোনোবাই ছাবস্ক্ৰাইব কৰে চ' তেওঁলোকে এটা আশা কৰি থাকে যে মই এনেকুৱা টাইপৰ ভিডিঅ' যাতে পাওঁ আৰু সেই আশাটো যাতে সদায় আমি পূৰণ কৰিব পাৰোঁ কাৰণ যিমান পূৰণ কৰোঁ তেওঁলোকৰ নিৰাশ কৰিব নালাগে ঠিক আছে এতিয়া মই তোমাক সুধো এখেতে ক'লে যে তেওঁ এটা লেপটপ কিনিব পাৰে এটা মাহৰ ইনকামে তোমাক যদি মই সুধো তুমি কি কিনিব পাৰিবা তোমাৰ ইনকামে এটা মাহত ইনকামটো কম বেছি হৈ থাকে কাৰণ ইউটিউবৰ ইনকামটো ডিপেণ্ড কৰে এডভাৰটাইজৰ ওপৰত আপোনালোকে যেতিয়া ইউটিউবৰ ভিডিঅ' চাই তাৰ আগত এডভাৰটাইজমেণ্ট দেখে চ' সেই এডভাৰটাইজমেণ্ট যিমানে বেছি হ'ব আমাৰ ইনকাম সিমানে বাঢ়িব মই বাৰু লেপটপ কিনিব নোৱাৰোঁ কিন্তু এটা 10-12 হাজাৰ টকাৰ ফোন এটাতো প্ৰায় মাহত কিনিব পাৰোঁ আৰু মই কৈয়ে দিলোঁ পেমেণ্টটো এইটো উপায় নাই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আৰু আমি খোলাকৈ যিহেতু পাতিব বিচাৰিছোঁ কথাবিলাক আৰু নতুন প্ৰজন্মই উঠি অহা প্ৰজন্মই যাতে জানক এই কথাবোৰ কেনেধৰণে আমি ইনকাম কৰিব পাৰোঁ ইউটিউবৰ পৰা নিজকে জনপ্ৰিয় কৰিব পাৰোঁ নহয় জানো যিহেতু আমি আৰম্ভ কৰিছোঁ সকলোৱে আৰম্ভ কৰিব পাৰে নহয় জানো এইবাৰ আহিছোঁ তোমাৰ ওচৰলৈ তুমি কি কৰা ইউটিউবত কি আছে তোমাৰ কি চাবলৈ আমাৰ একচুৱেলি হাইকলকনি চেনেলৰ একেলগে মানে আমি মানে তিনিচুকীয়াৰ পৰা বহুত ভিতৰৰ গাঁওখন মানে তাত মানে এইটো মানে বস্তু মানে বহুত ডাঙৰ হয় মানে আপুনি এটা ৰাস্তাতে এখন ভিডিঅ' এটা শ্বুটিং কৰি আছে মানে এনেকুৱালে মানে বহুত ডাঙৰ মুভি এটা শ্বুটিং কৰি আছে তো সেইটো সেনেকে আমাৰ মানে লাইফটো মানে সেনেকে ষ্টাৰ্ট হ'ল মই বাহিৰত থকা চবে আমি বেলেগ বেলেগ প্লেটফৰ্মত কাম কৰা মানে মই বিটেক কৰি আছিলোঁ ITI কৰি আছিলে গাঁৱত থকা আমি সৰুতে লগ পোৱা কিন্তু এটা সময়ত ভাগ হৈ যোৱা মানে আকৌ যেতিয়া গাঁৱলৈ ঘূৰি আহিলোঁ তেতিয়া মানে চবৰ এটা নিজৰ মানে পঢ়া শুনা চবেই কৰে কিন্তু তাৰ বদলিও কিছুমান পেচেণ্ট থাকে মানে এক্টিং কৰা বা সেনেকুৱা কৰা তো সিহঁতক তেতিয়া ছাজেশ্যন কৰিলোঁ আৰু ল'ৰা আছে মানে বহুত শিকা মানে আগ্ৰহটো মানে বহুত আছে মানে আগতে আমি দোকানত বহি থাকি মানে কিবা এটা নাজানে ৰাতি আমাক বহাই থৈ দিয়ে মানে বহি থাকচোন আমি মানে আমি মানে কওঁ মানে এই বল বহুত ৰাতি হ'ল যাগে ঘৰৰ পৰা মায়ে ফোন কৰে কি কৰি আছ তাত মানে ৰখাই থৈ দিয়ে আমাক মানে কি কৰি আছিলে আমাৰ তিনিটাই মানে বহিম আমাক এই গোটেইকেইটা ৰখাই থৈ দিয়ে মানে অলপ ৰ মানে ৰাতি 12-1 বাজি যায়গে মানে সেনেকুৱা মানে শিকা আগ্ৰহটো মানে এওঁৰ মানে বহুত মানে বেছি মানে তোমালোকে ইউটিউবত কি আপলোড কৰা আমি বেচিকলি মানে কমেডি ভিডিঅ'বোৰে আপলোড কৰোঁ উইথ মানে যোনটো ৰিচেণ্ট আপোনাৰ কিবা এটা চলি থাকে ন ৰিচেণ্ট টপিক এটাৰ ওপৰত মানে সেইটো কৰোঁ তাত মানে এটা ছ'চিয়েল মেছেজ থাকে উইথ কমেডি মানে বস্তুৰ সেইটোৱে মানে দিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে যথেষ্ট সহায় কৰিছে আমাক একচুৱেলি তো এইটো কাৰণে আমি কৰি আছোঁ আৰু অনাগত দিনত কৰি যাম এতিয়া এটা কথা হ'ল মই যে এওঁলোকক যিটো সুধিলোঁ তোমালোকে এটা মাহৰ ইনকামত কি কিনিব পাৰা এটা মাহত ইনকাম মানে আমি মানে ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ একচুৱেলি তিনিওজন হয় তিনিওজন মানে ফেমিলিটো আমাৰ যথেষ্ট 10-12জন মানে আছে ডাঙৰ হয় এটা তাৰপিছত মানে তেনেকৈ কৰি আছোঁ আৰু তুমি কোৱা এজনকে কোৱা কিমানজন সদস্য আছে গোটেই তোমাৰ চেনেলটো আমাৰ সদস্য 20জন মান হ'ব এনে আমি বিশেষকৈ আমি দুজনে কৰি আছোঁ ইটো নাথাকে বাৰু আমি দুজনে কামবিলাক কৰোঁ এডিটিংবিলাক এখেতে কৰে আৰু কাহিনীবিলাক মই তেনেকৈ কৰি আছোঁ মানে তোমালোকে এনেই থকা নাই তিনিআলিত আড্ডা মাৰি থকা নাই আড্ডাৰ মাজত তোমালোকৰ এটা সৃষ্টি হৈছে ন ইউটিউবত তোমালোকে কিছুমান বস্তু বাৰ্তা তোমালোকে প্ৰেৰণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ কিমানখিনি পাৰিছোঁ সেইটো ক'ব নোৱাৰিছোঁ সেইটোৱে লাগে আচলতে কৰি আছোঁ সময় নষ্ট নকৰি তোমালোকে যিখিনি আগবাঢ়ি গৈছে আমি একচুৱেলি যিহেতু গাঁৱৰ ল'ৰা হয় আমিতো দিনত ঘৰত বা ঘৰৰ বা অন্য বাগানৰ কাম থাকে কিবা থাকে তেনেকুৱা আমি কৰি দিনটোত কাম কৰি মানে গধূলি সময়ত আমি গোটেইকেইজন মানে আহি আলোচনা কৰোঁ তেনেকৈ আজি কি কৰিম কাইলৈ মানে নেক্সট কি হ'ব তাৰপিছত এনেকৈ আলোচনা কৰি মানে তাৰ ভিতৰত এটা দিন লৈ এনেইতো সময় নাপায় ইও মানে ঘৰৰ খেতি বাতি কৰা মানুহ হয় তো গাঁৱলীয়া মানুহ তো তেনেকৈ কৰি আছোঁ আৰু ঠিক আছে ভাল কথা আৰু জানিম বহু কথা জানিবলগীয়া আছে তোমালোকে কি আপলোড কৰা তোমালোকেও হাঁহিৰ খুৰাক দিয়া নহয় জানো
মানে আমি প্ৰথমতে চেনেলটো ষ্টাৰ্ট কৰোঁতে কোনোদিন ভবা নাছিলো যে আমি এনেকৈ কমেডি চেনেল সদায় বনাব লাগিব আমি তাৰমানে প্ৰথমতে 3জন ল'ৰা আছিলো তাৰপিছত আমি 3 ষ্টাৰ্ট কৰি দিলোঁ তাৰমানে ভিডিঅ' কৰা তাৰপিছত মানুহে এনে ৰেছপন্স দিলে তাৰমানে কমেণ্ট দিলে কিছুমান জানো মনত এটা ফূৰ্তি লাগে ন এটা ফিলিংছ আহে যে কিবা এটা কমেণ্ট কৰিছে ভাল লাগিছে তাৰপিছত আমি এনেকৈ অলপমান ভাল কৰিব যাই কৰিয়ে থাকিলো আৰু এতিয়া আমি আছামিজ কমেডিটোৰ ওপৰত ধ্যান দি আছো মানে কেনেহেন মানুহে সাহস আৰু তাৰে মাজতে 2-এটা মেছেজো গুচি যায় কিছুমান চব ভিডিঅ'ত মেছেজ দিব নোৱাৰো সেইটো কথা বেছিভাগতে হাঁহিটোত বেছি ডিপেণ্ড কৰোঁ আমি ওলা কেজি এটা হাঁহি ৰখে ওলা কেজিৰ আমাৰ বহুত মেম্বাৰো আছে মানে ধৰক পৰিয়ালটো আমাৰ ডাঙৰ 10-12জন মান মেম্বাৰ আছে ন আৰু এইটো হৃষিকেশ শৰ্মা ইও আমাক বহুত আগৰ পৰাই হেল্প কৰি আহিছে ওলা কেজি আৰু এইটো ভাৰ্গৱ দাস এও হেল্প কৰি আহিছে মই নিফমেট এতিয়া কথাটো হ'ল যে মোৰ কথাটো হ'ল এওঁলোকক সোধা প্ৰশ্নটো মান্থলি ইনকামটো হৈ যায় আৰু মানে আমাৰ গোটাই কেইটাৰ চলা কিবা এটা হৈ যায় আৰু মান্থলি গোটেইটো মানে যিটো আৰ্ণ হয় তোমালোকৰ গোটেইটো মিলি পেলাই কি কিনিব পৰা যায় কিনিব মানে আৰু মোবাইল এটা কিনিব পাৰে স্ক্ৰীন টাচ আছে ভাল কথা ভাল কথা পকেট মানিটো ওলাই আছে সেইটোৱে মই আহিম তোমাৰ ওচৰলৈ আহিছো ইয়াত এতিয়া বহুকেইটা কথা জড়িত হৈ থাকে মানে ইউটিউবত তুমি যিহেতু এণ্টাৰটেইনমেণ্টৰ লগত জড়িত তুমি বেলেগ ভিডিঅ' দিব পাৰা নাই মই বেলেগ ভিডিঅ' পাৰোঁ জেনেৰেলি তাৰমানে এটা ডিচিপ্লিন হ'লে ভাল যদি এটা এণ্টাৰটেইনমেণ্ট হয় আপুনি এটা লিগৰ ভিডিঅ' দিলে মোৰ চেনেলৰ নামটো মই তেনেকৈ কৰিছিলোঁ এছামিছ মিক্সাৰ একচুৱেলি মোৰ টেকনিকেলৰ ওপৰত নলেজ আছে দিয়া নাই বেছি ভিডিঅ' বা ইউটিউবৰ ওপৰত মই শিকাব বিচাৰোঁ আমাৰ অসমক মই এটা চেনেল খুলিম আছোঁ নে যাতে ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰোঁ সেইটো ছেম সেই ভিডিঅ'বোৰত থাকিব চ' তেনেকুৱা এটা খুলিম বুলি ভাবিছোঁ কিন্তু আপুনি এণ্টাৰটেইনমেণ্ট হ'লে এটা টাইপৰ এটা জনৰৰ ভিডিঅ' দিলে ভাল আৰু মই আপোনাৰ এটা কণ্টেষ্ট দিছিলোঁ শিল্পীৰ সৈতে এসাঁজ আমাৰ বহুত তেনেকুৱা অসমত ল'ৰা ছোৱালী আছে যিবিলাক ধৰি লওক আপোনাৰ সিদ্ধাৰ্থ শৰ্মা আমাৰ বিহাৰ কে তেওঁৰ ফেন হয় বা দীপজ্যোতি গত বা জুবিন দাৰে ফেন হয় বা এমি বৰুৱা তেওঁলোকক লগ কৰিব বিচাৰে তেওঁলোকে লগ কৰিব পৰা নাই কিন্তু মই এটা শিল্পীৰ সৈতে এসাঁজ প্ৰতিযোগিতা দিছোঁ তাত কমেণ্ট কৰিব লাগে লাইক কৰিব লাগে তাৰ পৰা মই বাছি ওলাওঁ আৰু এয়া আছিল ভূষণ ভাল লাগে তোমাক চাই পেলাই আৰু তুমি এতিয়া হয়তো অসমৰ ইউটিউবাৰ সকলৰ ভিতৰত তুমি এজন অন্যতম আৰু তুমি চেনেলত আহি নহয় টেলিভিশ্যনত আহি নহয় তুমি ইউটিউবৰে তুমি জনপ্ৰিয় হৈছা শুভেচ্ছা জ্ঞাপন কৰিছো তোমাৰ ওচৰলৈ আহিছো তোমাৰো যথেষ্ট ভিডিঅ' আছে আমি দেখা পাওঁ তুমি সৰু সৰু বিষয়ৰ ওপৰত তুমি আলোকপাত কৰা আৰু ৰাইজক জনাবলৈ বিচাৰা যিহেতু এজন টিচাৰ নিজে গতিকে বাকী সকলোকে ষ্টুডেণ্ট বুলি ভাবি তুমি বুজাই দিয়া কথাবিলাক মই তোমাৰ ভিডিঅ' চাওঁ ফ'ল' কৰোঁ ছাবস্ক্ৰাইব কৰিছোঁ তুমি এবাৰ কৈ দিব লাগে কেনেধৰণে তোমালোকে কোৱা তুমি কেনেকে কোৱা ছাবস্ক্ৰাইব কৰক মোৰ ভিডিঅ' লাইক কৰক বেলটো বজাই দিয়ক সেইখিনি অকমান মানে কথাটো হৈছে কি আজিকালিতো সকলোৰে হাতে হাতে এটা মোবাইল ফোন প্ৰায় 4,000 টকাতে এটা 4G থকা মোবাইল ফোন পায় আৰু জিঅ' চিম অহাৰ পৰা এইটো বহুত বাঢ়ি গৈছে চ' সকলোৱে মোবাইলে যদি আমি সোমাই যাব পাৰো তাতকৈ আৰু ভাল কথা একো নাই কাৰণ এইটো ফ্ৰী প্লেটফৰ্ম ইউটিউবত ভিডিঅ' দিয়াৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে ইউটিউবে আমাক পইচা দিয়ে ৰাইট চ' মই কি কৰিছো এটা মোবাইলৰ ধৰক এটা যিকোনো টপিক মোবাইলৰ চিমে কেনেকে কাম কৰে চ' মই এইটো বুজাই দিবলৈ চেষ্টা কৰো কিছুমান ইণ্টাৰনেটত চাৰ্চ কৰি গুগলত চাৰ্চ কৰি হওক কিছুমান ডাঙৰ ভিডিঅ' চাই সেইটো ভিডিঅ' যদি মই একদম সহজ ভাষাত যিমান সহজভাৱে পাৰো মানে এজন সৰু ল'ৰাই যাতে বুজি পায় আৰু এজন বুঢ়া মানুহে যাতে বুজি পায় তেনেকে ধুনীয়াকে বুজাই দি কওঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাৰণ বহুতে ছাবস্ক্ৰাইব মানে কি নাজানে ছাবস্ক্ৰাইব মানে একো নহয় যেনেকে আমি ফেচবুকত যিকেইটা আমাৰ ফ্ৰেণ্ড থাকে সেইকেইটা ফ্ৰেণ্ডৰে পোষ্ট বা ফটো দেখা পাওঁ বেলেগত দেখা নাপাওঁ তেনেকুৱা ধৰণে যদি ইউটিউবত বেলেগে আমাক ছাবস্ক্ৰাইব কৰে যাক ছাবস্ক্ৰাইব কৰিছে তেওঁ দিয়া ভিডিঅ'হে দেখা পাব চ' সেইবাবে যদি আমাক ছাবস্ক্ৰাইব কৰে ভাল সেইবাবে মই লাষ্টত কৈ দিওঁ যে মোৰ ভিডিঅ' যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ তোমালোকে হাঁহিৰ খোৰাক দিয়া সকলোকে হহুৱা ইউটিউবৰ জৰিয়তে একেলগে পাৰি নেকি কিবা এটা 2-3জনে ক'ব পাৰিবা নেকি কৰা মানে আমি প্ৰথমতে এইটো কৰিম মানে গাঁৱৰ ল'ৰা কেইজনমান আৰু ষ্টুডিঅ'ত প্ৰথমবাৰ আহিছে দক আমি তাৰমানে আহিছো আৰু কওকচোন ময়ো দেখছো ৰ'ব এটা কিবা লাইট চাইট কেমেৰা চেমেৰা বেলেগ আছে ৰ'ব এটা কথা গম পাইছে না মই যেতিয়া এটা সোমালো ন দুটা ছোৱালী মানে কি কৈছি বাচ্চাছ মাৰি দিছে মুখত মই তিনিটা মুখে নোদাৱা মই সেই ঠোঙা পিন্ধি লগা তোমাৰ না কি কয় আৰু
আৰু পেচাব কৰিব গৈছিলো যি চাফা মই গুচি আহিছো নকলে এ বাপৰে বাপ নি বেলেগ হে বা হে এটা কথা কি জানে না আমি আইবলে চাহ দিছিল যে মনত নাই কি গাখীৰৰ চাহ ঘৰত লাল চাহ খাই কেম্বা লাগি গৈছে বিস্কুটটো ইমান মান দি ময়ো খাইছো বাকী হেৰি আমি নিউজ 18 আমি থেংক ইউ দিওঁ প্ৰথমবাৰ আমি ষ্টুডিঅ দেখছো ধৰণে না আৰু বাকী আমি হুৱন্তাক আমি থেংক ইউ দিওঁ বাকী এইখিনি আছিল আমাৰ ধন্যবাদ ধন্যবাদ এয়া এইটো হঠাৎ হয় ন হঠাৎ হৈ যায় মানে বনাইছে ভাল লাগিছে অন দ্য স্পট বনাইছে ভাল লাগে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে এনেকুৱা ধৰণৰে আৰু মানে মানুহক খুৱাব বিচাৰো আৰু আমি আপুনি যেনেকৈ সিহঁতক সুধিছে আমাৰো যোনটো কৈ দিওঁ আৰু ছাবস্ক্ৰাইব কেনেকে কৰে মই কৈ দিওঁ ওলাকে যদি ভিডিঅ' আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে ঘণ্টা বটনটো টিপি দিয়ক নহয় কি আছিল ছাবস্ক্ৰাইবটো কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিয়ক এনে নাছিল না এনেকুৱা ধন্যবাদ ধন্যবাদ বহুত ভাল লাগিল তোমালোকৰ তুমিও এওঁলোকৰ লগতে কৰা তোমাৰ এক্সট্ৰা আছে ৰাইট তুমি কেনেকে প্ৰেমৰ ওপৰত প্ৰেমৰ ওপৰত তোমাৰতো ছাবস্ক্ৰাইবাৰ বহুত বেছি চাগে মই একচুৱেলি টিচাৰ হওক বিএড কৰি আছো তাৰপিছত 2015 লাষ্টত যেতিয়া জিঅ' আহিলে জিঅ' ফোনটো যেতিয়া আহিলে তেতিয়া মই টিচাৰ হৈ আছিলো মই হাইস্কুলৰ প্ৰাইভেট হাইস্কুলৰ এটা টিচিং কৰোঁ বিএড কৰি আছো তেতিয়া সন্দীপ ছাৰৰ এটা হেৰি আছে সন্দীপ ছাৰৰ চেনেল এটা আছে তেওঁৰ মটিভেশ্যনেল ভিডিঅ'বোৰ মই চাই থাকোঁ তেতিয়া চাই এটা ভিডিঅ'ত তেওঁৰ ভিডিঅ' এটাত চালোঁ যে মানে ইউটিউবৰ পৰা পইচা পোৱা যায় বাকী বহুত ভিডিঅ' চাইছোঁ ইউটিউবৰ পৰা পইচা পায় কিন্তু সিহঁতক মই ফেইথ কৰা নাই সন্দীপ ছাৰৰ ভিডিঅ'টো চাই মোৰ এটা ফেইথ হৈছে যে ইউটিউবৰ পৰা কিবা কৰিব পৰা যায় তেতিয়া মই ভাবিলোঁ মই টিচিং কৰি আছোঁ কিন্তু মই ছেটিছফাইড নহয় মেণ্টেলি ছেটিছফাইড নহয় ভাল লগা নাই মোৰ কিবা এটা এক্সট্ৰা কৰিব মন গৈছে তেতিয়া ভাবিলোঁ মই ইউটিউবত কিবা এটা কৰিম কিহৰ ওপৰত কৰিম ভাবি আছোঁ তেতিয়া ভাবি বহুত দিন ভাবি পেলাই দেখিলোঁ মই সৰুৰ পৰাই লাভ লাইফ এণ্ড ৰিলেশ্যনশ্বিপৰ বহুত কিবা কিবি মই চাই থাকোঁ মানে বিভিন্ন আৰ্টিকল পঢ়োঁ এইটোত মই অলপ ইণ্টাৰেষ্টেড হওঁ তাৰপিছত ভাবিলোঁ ইয়াৰ ওপৰত কিবা ভিডিঅ' বনাওঁ তাৰপিছত কেনেকৈ কি কৰিম একো বুজি পোৱা নাই কেনেকৈ শ্বুট কৰিম কি কৰিম কেনেকৈ আপলোড কৰিম তাৰপিছত সেইবিলাক চাই থাকোঁ তাৰপিছত মোৰ তাত J2 এটা মোবাইল আছিল তেতিয়া ৰাতি 2টা বজাত উঠি পেলাই শ্বুট কৰিলোঁ ভিডিঅ' এটা নিজে চেলফি হাতেৰে চেলফি লৈ শ্বুট কৰিলোঁ তাৰপিছত কৰি পেলাই আপলোড কৰিলোঁ একদম ল' কোৱালিটিৰ হৈছিল তেতিয়া প্ৰথম অৱস্থাত একোৱে নাজানো তাৰপিছত লাহে লাহে এনেকৈ কৰি গৈছোঁ ঘৰৰ পৰা মায়ে কৈছে তুমি এইবিলাক টিচিং এৰি পেলাই এইবিলাক কি কৰি আছা এই পঢ়াত গুৰুত্ব দিয়া ভালকে তাৰপিছত মই বোলো ইয়াতে বহুত কিবা কিবি কৰিব পৰা যায় মাক ক'লো বুজা নাই তেতিয়া এনেকৈ কাম কৰি গৈ আছোঁ যেতিয়া ফাৰ্ষ্ট পে'মেণ্টটো পালোঁ তেতিয়া মাক কৈছোঁ তথাপি বিলিভ কৰা নাই গুগলে কেনেকৈ পইচা দিয়ে তাৰপিছত এনেকৈ লাহে লাহে বুজাইছোঁ এতিয়া মানে অলপ ভাল লাগে কি কোৱা তুমি মোৰ চেনেলত বেচিকেলি লাভ লাইফ এণ্ড ৰিলেশ্যনশ্বিপৰ ওপৰত কিছুমান টিপছ দিওঁ মানুহক মানে আজিকালি যিবিলাক হৈ আছে প্ৰব্লেমছ তাৰ ওপৰত যিমান পাৰোঁ মই বুজি পাইছোঁ তাৰ ওপৰত কিছুমান টিপছ দিবলৈ ট্ৰাই হায়েষ্ট ভিউৱাৰ্ছ কোনটোত আছিলে কোনটো টিপছত আছিলে মোৰ এটা হেৰি আছিল হায়েষ্ট বহুত আছে 1 লাখৰ ওপৰত বহুত হৈছে একজেক্টলি পাহৰিলোঁ কোনটোত হৈছে মই চাব লাগিব এটা একদম চমুকে লাভৰ ওপৰত কি ক'বা হঠাৎ যদি ক'বলগীয়া হ'ল হঠাৎ যদি ক'বলগীয়া হয় এতিয়া প্ৰেমটো হৈছে এটা অনুভৱ এটা ফিলিংছ যিটো নেকি মানে যিকোনো সময়ত মানুহৰ হৈ যাব পাৰে আৰু এইটো প্ৰেমটো আনকণ্ডিশ্যনেল হয় তাত কোনো চৰ্ত থাকিব নোৱাৰে মোৰ মতে আৰু ধৰক আৰু এটা মই লেটেষ্ট এটা বস্তু মই নিজে কিছুমান বস্তু নিজে লিখোঁ ভাবি পেলাই অবজাৰ্ভ কৰি এটা লিখিছোঁ আমাৰ সমাজত এটা কয় নহয় যে এটা ফেমাছ ষ্টেটমেণ্ট এটা আছে যে মৰ্দ কো দৰ্দ নেহি হোতা কথাটো কয় নহয় যে ল'ৰাই কান্দিব নাপায় তেতিয়া মই যেতিয়া সৰুতে মই এইটো জাষ্ট লিখিছোঁ কালি ৰাতি ইয়াত অহাৰ আগতে মায়ে যেতিয়া সৰুতে মই কান্দি থাকোঁ স্কুলত গ'লে কিবা এটা কৰিলে কান্দি থাকোঁ নহয় কিবা তেতিয়া মায়ে কৈ থাকে যে ল'ৰাই কান্দিব নাপায় তেতিয়া মই তেতিয়াই কৈছিলোঁ মাক ল'ৰাই কিয় কান্দিব নাপায় ক'ত লিখা আছে ল'ৰাই কষ্ট নাপায় নেকি ল'ৰাৰ হৃদয় নাই নেকি মই তেতিয়া কথাটো কৈছিলোঁ কিন্তু কালি ৰাতি এইটো ভাবি পেলাই লিখিলোঁ যে ল'ৰাই কিয় কান্দিব নাপায় কোন সাধু বাবাই উলিয়াইছিল মই নাজানো কিন্তু মই যদি তেওঁক পোৱা হয় তেওঁক জাষ্ট এইটো সুধিলোঁ হয় ল'ৰাই কিয় কান্দিব নাপায় নিশ্চয় ল'ৰাৰতো হৃদয় আছে ল'ৰাইও কান্দিব পাৰে ইয়াৰ ওপৰত এটা লিখিছোঁ লেটেষ্ট ভিডিঅ' এইটো আহিব 2 দিনৰ ভিতৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা চমু বিৰতিৰ সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম ইউটিউবৰ বিষয়ে আমি জানিম ইউটিউবৰ পৰা কেনেধৰণে আমি পইচা আৰ্জিব পাৰোঁ তাৰ বিষয়ে আমি জানিম আৰু এইসকল ইউটিউবাৰ্ছৰ বিষয়ে আমি বহু কথা জানিম এটা চমু বিৰতি লৈছোঁ পিছত পুনৰ
স্বাগতম জনাইছো চাই আছে মোৰ সৈতে এখন টেক আৰু আজি মোৰ সৈতে উপস্থিত আছে এইসকল অসমৰ ইউটিউবাৰ্ছ আৰু তেওঁলোকে ইউটিউবৰ জৰিয়তে তেওঁলোকে পইচা ইনকাম কৰিব তেওঁলোকে শিকিছে পাৰিছে তেওঁলোকে এনি তিনিআলি চাৰিআলিত সময় নষ্ট নকৰে তেওঁলোকে চিন্তা কৰে আৰু সেই চিন্তাবিলাক তেওঁলোকে ইউটিউবৰ জৰিয়তে ৰাইজৰ মাজলৈ এৰি দিয়ে আৰু তেওঁলোকে নিজে জনপ্ৰিয় হোৱাৰ লগে লগে তেওঁলোকে দুই পইচা তেওঁলোকে ইনকাম কৰিবলৈ শিকিছে মই পুনৰ উভতি আহিছো আৰু আমি জানি আছো ইউটিউবত আমি কেনে ধৰণে ধন আৰ্জন কৰিব পাৰো বা আৰ্জিব পাৰো তোমাৰ ওচৰলৈ আহিছো যেতিয়া আমি ইউটিউবত কপিৰাইটৰ কথা আহে সেইটো বিষয়ে অকমান জানো তুমি ভালকে বুজাই দিবা মানে এতিয়া আপোনালোকে নিশ্চয় ভাবিছে যে ইউটিউবত আমি জিটি ভিডিঅ' দিম আৰু পইচা ইনকাম কৰা ষ্টাৰ্ট কৰিম কিন্তু ইউটিউবটো ইমান মানে সাধাৰণ বস্তু নহয় চাওক আপোনালোকে যদি নিউজ চেনেলৰ পৰা কোনোবা এটা ভিডিঅ' কাট কৰি আনি ফেলে ইউটিউবত দিয়ে বা এটা ধৰক জুবিন দাৰ গান এটাই ডাউনলোড কৰি আনি ফেলে ইউটিউবত দিয়ে এইবিলাকৰ কাৰণে ইউটিউবে পইচা নিদিয়ে বা এইবিলাকত কপিৰাইট এক লাগি যাব যে তেওঁলোকৰ ভিডিঅ' আমি কিয় এনেকে ব্যৱহাৰ কৰিছো যদি তেওঁলোকে কেছ দি দিয়ে আমি হয়তো জেললৈ যাব লগা হ'ব পাৰে সো আমি এইটো চেষ্টা কৰা উচিত যে আমি ইউটিউবত যি ভিডিঅ' দিও সেই ভিডিঅ' যাতে আমি নিজে বনোৱা হয় এটা এওঁলোকে কমেডি বনায় এওঁলোকে নিজে বনায় বেলেগৰ কমেডি আনি নিদিয়ে মই এটা টেকনিকেল কিবা বুজাবলৈ চেষ্টা কৰিছো সেইটো মই নিজে কৰিছো সো আপোনালোকৰ যদি কিবা নিজা টেলেণ্ট আছে যিকোনো টেলেণ্ট ধৰক গাড়ী চলোৱা হ'ব পাৰে বা গাড়ীৰ কথা বুজাও হ'ব পাৰে যিকোনো টেলেণ্ট ইউটিউবলৈ আহক ইউটিউবখন এখন বহুত ডাঙৰ প্লেটফৰ্ম বহুত এটা মানে বিনা পইচাৰ ইনকাম সকলোৰে মোবাইলে আপোনালোকে যাব পাৰিব আৰু তাৰ ফলত ইউটিউবে পইচা দিব আৰু আপোনালোক অলপ জনপ্ৰিয় হ'ব পাৰিব মই আৰু এটা কথা জানো এতিয়া জুবিন গাৰ্গৰ বহু গান আমি ব্যৱহাৰ কৰো ইউটিউবে ব্যৱহাৰ কৰে যিসকল ইউটিউবাৰ আছে তেওঁলোকে ব্যৱহাৰ কৰে তাৰ বাবে কি হ'ব পাৰে তাৰ বাবে যদি জুবিন দাই ইচ্ছা কৰে তেওঁৰ ওপৰত কেছ দি দিব পাৰে কাৰণ এটা এই পৃথিৱীৰ সকলো কেইখন দেশতে এটা মানে এক্ট আছে যাক আমি কপিৰাইট এক্ট বুলি কওঁ যে বেলেগৰ যদি আমি যিকোনো এটা আৰ্ট গান হ'ব পাৰে চিনেমা হ'ব পাৰে বা ছবি হ'ব পাৰে আমি যদি তেওঁৰ পাৰমিশন নোলোৱাকৈ ব্যৱহাৰ কৰো তেওঁ আমাৰ ওপৰত কেছ দি দিব পাৰে সো জুবিন দাৰ গান এটা আপুনি বেলেগৰ পৰা আনি জাষ্ট কপি কৰি ইউটিউবত দি দিছে জুবিন দাই যদি কেছ কৰি দিয়ে সেইটো আপোনাৰ মানে সেই হৈ যাব আৰু আমিও এনেকুৱা পাওঁ আমাৰ চেনেলত যিসমূহ বাতৰি সম্প্ৰচাৰ হয় য'ত মোৰ ভয়েস থাকে বা মই নিউজ পঢ়ি থকা সময়ত ভয়েস থাকে তেনেকুৱা কিছুমান ভিডিঅ' আমি ইউটিউবত চাবলৈ পাওঁ আজিৰ পৰা যাতে সেইবিলাক আপোনালোকে নকৰে আমি হকিয়াই দিছো আচলতে হকিয়াই দিয়াৰ প্ৰয়োজন হৈ পৰিছে কাৰণ এনেকুৱা বহু ভিডিঅ' দেখা পাইছো আমাৰ নিউজ 18ৰ লোগো লগাই থোৱা থাকে তাত ব্লাৰ কৰি দিয়ে তাৰপিছত আমাৰ নিজৰ ভয়েস আমি আপোনালোকৰ চেনেলত শুনিবলৈ পাওঁ গতিকে আমিও যদি ব্যৱস্থা লওঁ আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব গতিকে এনেকুৱা যাতে নকৰে নিজৰ ক্ৰিয়েটিভিটি দেখুৱাওক তাৰপিছত আপোনালোকে ইউটিউবৰ পৰা ধন আৰ্জন কৰিবলৈ আৰম্ভ কৰক ধন্যবাদ জ্ঞাপন কৰিছো এইটো এটা বেলেগ চেপ্টাৰ আছিলে তোমালোকৰ ওচৰলৈ আহিছো তোমালোকে কমেডি কৰা আৰু এটা বাৰ্তা প্ৰেৰণ কৰা আটাইতকৈ ভাল ভিউজ কোনটোত হৈছিল তোমালোকৰ ভাল ভিউ আমাৰ ট্ৰেফিক পুলিচ লোহিয়া ট্ৰেফিক বুলি এটা আছিলে সেইটো 7 লাখ কিমান সামথিং হৈ লোহিয়া ট্ৰেফিক কি আছিল বস্তুটো ভালকে বুজাই কোৱা মাইকত কোৱা কৰি আছে লোভিয়া ট্ৰেফিকত আছিলে মানে কি আজিকালি আমাৰ যিবিলাক যুৱ প্ৰজন্ম বাইক আজিকালিতো ভালকে নচলায় স্পীড চলায় আৰু হেলমেট নিপিন্ধে তেনেকুৱা কাহিনী লৈ বনোৱা হৈছিলে তাৰপিছত আৰু কিছুমান ঘুষখোৰ পুলিচ হওক বিষয়া বা যিকোনো বিষয়া ট্ৰেফিক হওক বা পুলিচ হওক আৰু কথা পাতিম ভূষণ তুমি অকণ কপিৰাইটৰ কথা কপিৰাইটৰ কথা বহুতে অলপ মই ক'ব বিচাৰোঁ ডিম্পুই ক'লে বাৰু কপিৰাইটত এতিয়া কিছুমান আছে যে আপোনাৰ যদি ভিডিঅ' ক্লিপ কোনোবাই চুৰ কৰি বা কপি কৰি বেলেগ তেওঁৰ ভিডিঅ'ত ইউজ কৰিছে সেইটো কেনেকৈ গম পাব আপুনিতো ইমান লাখ কোটি ভিডিঅ' আছে আপুনিতো গম নাপাব ন ইউটিউবত কিন্তু এটা চিষ্টেম আছে সেইটো কণ্টেণ্ট আইডি বুলি কয় যদি আপোনাৰ চেনেলত আপুনি কণ্টেণ্ট আইডি যদি হেৰি কৰে আপুনি এপ্লাই কৰে সিহঁতে আপোনাৰ যদি ৰিচিভ কৰে ইউটিউবৰ ফালৰ পৰা তেতিয়া কণ্টেণ্ট আইডিটো আপোনাৰ চেনেল হৈ যোৱাৰ পিছত আপোনাৰ ভিডিঅ' যদি আপোনাৰ কোনোবা বেলেগ চেনেলে আপলোড কৰে তেতিয়া লগে লগে আপোনাৰ তাতে মেইল আহি যাব তাৰমানে আপোনাৰ ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে স্কেন হৈ যাব ভইচখিনি আৰু আপোনাৰ ভিডিঅ'টো স্কেন হৈ যাব সেইটো ভিডিঅ' স্কেন কৰি লৈ ল'লে ইউটিউবে তাৰপিছত যদি কোনোবা বেলেগে আপোনাৰ ক্লিপ অলপ লয় তেতিয়া আপোনাৰ এটা মেছেজ আহি যাব যে অমুক ভিডিঅ'টো লগতে ক্লিপ লৈ লৈছে সেইটো হয় কণ্টেণ্ট আইডি বুলি কয় আৰু লগতে এইটো আমি সেইকাৰণে কপিৰাইটৰ পৰা বাচি থাকিব লাগে যিমান পাৰোঁ আমাৰ অসমতো আপুনি জানে ক'লে অলৰেডি কিমান চেনেল স্ক্ৰীন ৰেকৰ্ডিং কৰি জুবিন দা পাপনৰ গান ইউজ কৰি আমাৰ একচুৱেলি অসমত তেনেকুৱা কণ্টেণ্ট আইডি চেনেলত লগোৱা নাই কিন্তু টি চিৰিজত আপুনি চাব টি চিৰিজত আপুনি গান লগালে লগে লগে আপোনাৰ এটা মেইল আহি যায় 1 ছেকেণ্ডত
সিহঁতেতো চাই নাথাকে কোনে কৰিছে, কিন্তু সিহঁতৰ কণ্টেণ্ট আদি লগোৱা আছে, টি চিৰিজ হওক ছনী হওক, কিন্তু অসমত তেনেকুৱা টাইপৰ নাই। কিন্তু অসমৰ যিবিলাক গান টাইমছ মিউজিকৰ পৰা আপলোড দিয়ে, তেওঁলোকৰ তাতে আপলোড দিয়াৰ পিছত সেই গানটো যদি কোনোবাই আপলোড দিয়ে তেতিয়া কপিৰাইট ক্লেইম আহি যায়। আৰু কপিৰাইটৰ লগতে এটা কমিউনিটি গাইডলাইন আছে, কমিউনিটিও আপোনালোকে বাছি চলিব লাগিব। আপোনালোকে যিকোনো ধৰি লওক মাৰ ধৰ এক্সিডেণ্ট এইবিলাক ভিডিঅ' দিব নোৱাৰে, বা কোনোবা মানুহৰ তেওঁ অনুমতি নোলোৱাকৈ তেওঁৰ এগেইনষ্টত আপুনি কোনো ভিডিঅ' দিব নোৱাৰে। তেওঁ যদি কমপ্লেইন কৰি দিয়ে আপোনাৰ চেনেলত ডিলিট হৈ যাব পাৰে। সেইটো কথা, এইবোৰ আমি বাছি চলিব লাগে। আৰু অসমৰ মই ইউটিউবাৰসকলক যিবিলাক উঠি অহা তেওঁলোকক আমি উঠি অহা বাৰু তোমালোক অকণমান আগবাঢ়িছা। বহুতে মোক সিদিনা ফোন কৰিছে, কৈছে মই এটা ইউটিউব চেনেল খুলিম, নিউজ চেনেলৰ এইবিলাক আপলোড কৰিম। মই তুমি ইউটিউবাৰ নহয়, সেইটো তুমি হয়তো অকণমান পইচা ইনকাম কৰিব পাৰিবা, চুৰ হবা, পইচা অলপ ইনকাম কৰিব পাৰে, কিন্তু ইউটিউবে গম পোৱা লগে মানুহক চেনেল দিলে তাত তোমালোকক কোনো চিনিও নাপায়, অলপ কিবা এটা টকা পাবা, কিন্তু তোমালোকে ফ্ৰণ্টত আহি তোমালোকৰ কিবা টেলেণ্ট আছে, তোমালোকে টিভিৰ স্ক্ৰীণৰ আগত কৰা, তেতিয়া সকলোৱে দেখিব, অলপ পইচাও পাবা, লগতে মানুহৰ মৰমো পাবা। তেতিয়া ধৰি লওক এতিয়া আমাৰ মোলৈ আপোনাৰ তিনিচুকীয়া হওক, ধুবুৰী হওক, চাৰিওফালৰ পৰা মেইল আহে, মেছেজ আহে, দাদা আপোনাক লগ পাব বিচাৰো, মোৰ চেনেলটো প্ৰমোট কৰি দিয়ক, নতুন চেনেল। চ' ভাল লাগে তেনেকুৱা টাইপৰ। মই ৰিচেণ্টলি আৰম্ভ কৰিছো নতুন আমাৰ ইউটিউবৰ যিবিলাক আহিছে, যিয়ে কষ্ট কৰি বনাই আছে নিজৰ ৰিয়েল কণ্টেণ্ট, তেওঁলোকৰ মই চেনেল প্ৰমোটো কৰি আছো, ৰিচেণ্টলি আৰম্ভ কৰিছো। চ' সেইবিলাক ভাল লাগিছে। আৰু মই নিউজ 18 এছামৰ বিষয়ে ক'ব বিচাৰিম, কাৰণ এতিয়ালৈকে ইণ্ডিয়াত মই দেখা নাই এতিয়ালৈকে যে ইউটিউবাৰ পৰা তেনেকুৱা টাইপৰ টক শ্ব' কৰিছে। ফাৰ্ষ্ট টাইম নিউজ 18 এছামে কৰিছে। চ' মই বহুত ধন্যবাদ জনাইছো। ইণ্ডিয়াতো কৰা নাই, এডভাৰটাইজ আহিছে ডাঙৰ, কিন্তু এনেকুৱা টক শ্ব' কৰা নাই। চ' এইটো এটা মই ৰেভেলেশ্যন বুলি ক'ব বিচাৰিম। ধন্যবাদ। আৰু আমাৰ এটা আশা যে নতুনকে উঠি অহা যিসকল মই যুৱতীক দেখা নাই, ছোৱালী ইউটিউবাৰ মই আছে মানে উঠিব পৰা নাই, ছাবস্ক্ৰাইবাৰ কম চাগে তেওঁলোকৰ বা এনেকুৱা হৈছে। মই সকলোকে অনুৰোধ কৰিছো যে যদি আপোনালোকৰ হাতত সময় আছে, যদি আপোনালোকে ঘৰতে বহি অকণমান কষ্ট কৰি আপোনালোকে জনপ্ৰিয় হ'ব বিচাৰিছে, আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেধৰণে ইউটিউব চেনেল আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে, ইউটিউবাৰ্ছ হ'ব পাৰে আপোনালোকে। আৰু আপোনালোকে আচলতে নিৰাশ হ'ব নালাগে। নিউজ চেনেললৈ আপোনালোকক মতা নাই, ইণ্টাৰভিউ কৰিবলৈ মতা নাই, নিজৰ এটা চেনেল খোলক, ইউটিউবত আপোনালোক জনপ্ৰিয় হওক, নহয় জানো? সেইটো এটা ভাল খবৰ। ভালকে আপোনালোকে চেষ্টা কৰিব পাৰে আৰু বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰে, ক'বলগীয়াখিনি আপোনালোকে ক'ব পাৰে, নিঃসংকোচ ভাৱে ক'ব পাৰে। ধৈৰ্যটো লাগিব, ধৈৰ্য লাগিব। আপোনাৰ প্ৰথমতে ভিউজ নাহে, আপোনাৰ বহুত চেনেল দেখিছো নাহে, তাৰ বাদ দি দিয়ে। তেওঁক বাদ দিব নালাগে। আপুনি নিজৰ কণ্টেণ্ট বনাওক, আপোনাৰ এদিন হ'লেও ভিউজ পাব। সেই পুৰণা ভিডিঅ'ত মই বহুত চেনেল দেখিছো, প্ৰথমতে ভিউজ নাই। আপোনাৰ যেতিয়া চেনেলটো পপুলাৰ হৈ গ'ল, পুৰণি ভিডিঅ'বিলাকত ভিউজ অহা আৰম্ভ হৈ যায়। তেনেকুৱা টাইপৰ নিশ্চয়। আৰু বিভিন্ন বিষয় আছে নহয় জানো? তুমি যিহেতু টেকনিকেলৰ ওপৰত কোৱা, এখেতে এণ্টাৰটেইনমেণ্ট, খোৱাৰ ওপৰত ৰেচিপি, এনেকুৱা কোনোবা চিন্তা কৰিছে নেকি? মই জানিব মন গৈছে। মই এটা কথা কৈ দিওঁ, চাওক, ইউটিউবত পইচা যদি ইনকাম কৰে তাৰ মেইন উপায় হৈছে এডভাৰটাইজমেণ্ট। কাৰণ ইউটিউবে ক'ৰ পৰা পইচা পাব? এডভাৰটাইজমেণ্ট কোম্পানীবিলাকে ইউটিউবক পইচা দিয়ে, সেই ইউটিউবে তাৰে পইচাৰ আধা পইচা সিহঁতে ৰাখে আৰু আধা পইচা মানে যাৰ ভিডিঅ'ৰ ওপৰত এডভাৰটাইজমেণ্ট চলাইছে তেওঁলোকক দি দিয়ে। এতিয়া ধৰক কোনোবাই বাইকৰ ওপৰত বহুত কথা জানে, বাইকৰ ইঞ্জিনে কেনেকৈ কাম কৰে, বাইকৰ চাকা কেনেকৈ ঘূৰে, এইবিলাক সকলো কথা জানে। তেওঁ যদি বাইকৰ ওপৰত ভিডিঅ' বনাই, নতুন বাইক এখন লঞ্চ হ'লে সেই বাইকখনৰ এডভাৰটাইজ বিলাক তেওঁৰ ভিডিঅ'ৰ ওপৰত বেছিকে চলিব, কাৰণ তেওঁ ভিডিঅ'তে বনাই বাইকৰ ওপৰত। চ' তেনেকে যদি আপোনালোকে এটা পাৰ্টিকুলাৰ বস্তু ধৰি লয় আৰু সেইটোৰ ওপৰত ভিডিঅ' বনাই গৈ থাকে, আপোনাৰ পইচা অলপ বেছিকে আহিব। কাৰণ ধৰক এটা কমেডি চেনেল বনাইছো, সেই কমেডি চেনেলটোৰ ওপৰত কেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট চলিব? বিশেষ মানে ইউটিউবৰ হাততো ইমান নাথাকে এডভাৰটাইজমেণ্ট কি চলাব। কিন্তু যদি আপুনি কাৰৰ ওপৰত ভিডিঅ' বনাই, বাইকৰ ওপৰত ভিডিঅ' বনাই, তাত এডভাৰটাইজমেণ্টৰ অভাৱ নাই, কাৰণ বাইকৰ কোম্পানীয়ে কিমান টকা ইনভেষ্ট কৰি থৈ দিছে এডভাৰটাইজমেণ্টৰ কাৰণে, সেইবিলাক এডভাৰটাইজমেণ্ট এইবিলাক ইহঁত চলাব আৰু পইচা বেছিকে আহি যাব। এইবিলাক চিষ্টেমত চলে। বহু কথা জানিবলগীয়া আছে। আৰু তুমি বহুত ষ্টাডি কৰিছা যেন লাগে মোৰ ইউটিউবৰ পৰা। মই অলপ ষ্টাডি কৰিছো আৰু মই বহুত এনেকুৱা ভিডিঅ' বনাইছো। আপোনালোকে ইউটিউবত যাওক, জাষ্ট ডিম্পু বৰুৱা মাৰি দিয়ক, তাত মোৰ চেনেলটো দেখা পাব, ছাবস্ক্ৰাইব কৰক, চাই যাওক ভিডিঅ'কেইটা। পাব্লিচিটি কৰি আছে দেই। পাব্লিচিটি কৰিব লাগিব, অলপ পাব্লিচিটি কৰিব লাগিব নিশ্চিতভাৱে। কোৱাচোন তুমি কি কৰি আছা? আৰু নতুন সেইফালে মাইকটো মই ইতিমধ্যে আগতে ক'লোৱে যে ৰাজটকি জিনিয়াছমিছ বুলি চেনেল এটা মই চলাই আছো আৰু এতিয়া প্ৰায় 29,000 মান ছাবস্ক্ৰাইবাৰ আছে। আৰু বৰ্তমান সময়ত সকলোখিনি ভিডিঅ'ই আচলতে আপলোড কৰাৰ চেষ্টা কৰিছো, আপোনালোকে যাতে ভাল পায়, মানুহে যাতে ভাল পায় ভিডিঅ'খিনি, তাৰ বাবে আপলোড কৰি আছো। আৰু কবিতা থাকে তোমাৰ? কবিতাও থাকে, এতিয়া গোটেইখিনি কমেডিও, আৰু নতুনকে আৰু ভাবি আছো যে আৰু কিবা দিব পাৰো নেকি মোৰ ছাবস্ক্ৰাইবাৰ খিনিক, তেনেকুৱা ভাবি আছো। নতুন চিন্তা সদায় আহি আছে মনত, কিন্তু যিহেতু মই এজন পাৰ্ট টাইম ইউটিউবাৰ, ফুল টাইম এতিয়ালৈ কৰা নাই। আৰু মই লগতে সকলোকে কওঁ, যদি
এইটো আচলতে এনেকুৱা নহয় যে তেওঁলোকে ফুল টাইম সোমাই যাব পোনপ্ৰথমে সকলোতকৈ টান কথা 1000 ছাবস্ক্ৰাইবাৰ গোটোৱা যদি আপুনি 1000 ছাবস্ক্ৰাইবাৰ গোটাব পাৰে কেনেবাকৈ যদি গোটাব পাৰে এবাৰ তাৰপিছত আপুনি ঘূৰি নাযায় যদি এবাৰ আপুনি পেমেণ্ট পায় ইউটিউবত তেতিয়াও আপুনি ঘূৰি নাযায় এইটো হৈছে একেবাৰে সত্য কথা যিয়ে এবাৰ পাব কিন্তু এনেকুৱা যে যদি হৈ যায় যে আপুনি কপিৰাইট কন্টেন্ট ব্যৱহাৰ কৰিছে কপিৰাইটৰ কথা কৈ থকা হৈছে ইয়াত কপিৰাইট 30 ছেকেণ্ডলৈ ব্যৱহাৰ কৰিব পাৰে যেনে গান এটা আমি জুবিনদাৰ গান আমি ট্ৰেকত লগাব পাৰো লগু বা কি কয় এইটো ইন্ট্ৰো ইন্ট্ৰোত আমি লগাব পাৰো 30 ছেকেণ্ড মিনিমাম ব্যৱহাৰ কৰিব তালৈ এইখিনি হয়তো আমাৰ সকলোৱে জানে তথাপি সকলোলৈ বুলি কৈ দিছো এইখিনি এনেধৰণৰ আচলতে কৰিব পাৰে ডাঙৰ কথাটো হ'ল ষ্টাৰ্ট কৰাৰ পিছত 1000 ছাবস্ক্ৰাইবাৰ অতিকৈ প্ৰয়োজন ফাৰ্ষ্টত হয় যদি নহয় এনেকুৱা নহয় যে 1000 ছাবস্ক্ৰাইবাৰ আপোনাক লাগিবই যদি আপুনি 1000 পাই যায় তেতিয়া আপোনাৰ মনোবল বাঢ়িব ভিডিঅ' দিব আৰু 1000 পোৱালৈ আপুনি আপোনাৰ $100 ক্ৰছ হ'ব $100 মানে প্ৰায় 6000 ধৰক প্ৰায় 6000 ক্ৰছ হোৱাৰ পিছতহে আপোনাক পইচাটো দিয়ে ৰেভিনিউ বুলি কয় আমি ইনকাম বুলি নকওঁ আচলতে আমি ৰেভিনিউ বুলি কওঁ ভাল ভাষাত আমি ইনকাম বুলি নকওঁ মই ইনকাম বুলি শব্দটো ব্যৱহাৰ কৰিছো ঘৰুৱা ভাষা ইউটিউব এইটো ৰেভিনিউ আৰু বৰ্তমান হয় হয় ৰেভিনিউ বুলি কওঁ হয় ৰেভিনিউ বুলি কয় আৰু যিহেতু প্ৰাইভেট জব এটাও কৰি আছো তাৰ মাজতে মই কৈছোৱে গান এটাৰ কাম একেবাৰে সৰুৰ পৰা মানে আশা আছিলে যে গান এটা উলিয়াম আৰু ইউটিউব চেনেলটো সেইকাৰণে খুলিছিলো যে মোৰ যিখিনি মনত আছে সেইখিনি মই ৰাইজক দি যাম কোনোবা ভাল পাই যদি নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে আদৰি লৈছে মই লগতে সকলো মোৰ ছাবস্ক্ৰাইবাৰ যিমানখিনি আছে ৰাজটকি জিনাছবি চেনেলৰ ছাবস্ক্ৰাইবাৰ এই চেগতে নিউজ 18ৰ যোগেদি মই সকলোকে মোৰ ফালৰ পৰা অন্তৰৰ পৰা জনাইছো তেওঁলোকৰ বহুত ভাল হওক কিয়নো মোৰ বেয়া দিনত তেওঁলোকে সহায় কৰিছে মই যিখিনি সময়ত মানসিকভাৱে ভাঙি পৰিছিলো ক'ব লাগিব মানসিকভাৱে ভাঙি পৰিছিলো যেতিয়া মই ইউটিউব আৰম্ভ কৰিছিলো তেওঁলোকৰ এটা কমেণ্টে মোক উৎসাহ জগাইছিল আৰু তাৰ বাবে হয়তো আজি 29 ছাবস্ক্ৰাইবাৰ মাজতে মই অলপ সময় মই মোৰ মানে কি হৈছিল ভিডিঅ' দিয়া নাছিলো মই মাজতে সেইটো ৰেগুলাৰ কৰিব লাগে ধৈৰ্যটো সদায় লাগিব মই ভাবো ধৈৰ্য সদায় লাগিব যদিহে আপুনি এতিয়া এই চেনেল আমাৰ নিউজ 18 চাই আছে এই শ্ব' চাই আছে যদিহে ভাবিছে আপুনি ইউটিউব কৰোঁ বুলি তেনেহ'লে আহক মই ভাবো ইউটিউবত যদিহে আপুনি এতিয়া বিচাৰিছে মনৰ পৰা যে মই কিবা এটা কৰিব পাৰিম ৰাজীৱে কি কৰি আছে মোৰ নাম ৰাজীৱ ডেকা ৰাজীৱে কি কৰি আছে ডিম্পু কি কৰি আছে ভূখণ্ডা কি কৰি আছে চাবৰ নাই মই তেওঁলোকতকৈ ভালকে কৰিব পাৰিম ৰাইজক দেখুৱাম তেনেহ'লে আপোনালোক আহক ইউটিউবত ইনকাম কৰিম বুলি কেতিয়াও নাহিব ৰেভিনিউ জেনেৰেট কৰিম কেতিয়াও নাহিব নিজৰটো দি যাওক সদায় নিশ্চয়কৈ ভাল হ'ব মই ভাবো কষ্ট কৰিলে ফলটো কষ্ট কৰিলে এদিন হ'লেও পাব মই যেতিয়া প্ৰথম দিছিলো যেতিয়া মই প্ৰথম ভিডিঅ'টো দিছিলো তেতিয়া মোৰ মনত আছে মানে সকলোৱে কৈছিল টেকনিকেল গুৰুজীৰ কথা মই কৈছিলো মোৰ ফ্ৰেণ্ডৰ মাজত তেতিয়া কৈছিল টেকনিকেল গুৰুজী অডি ল'লে কিবা ল'লে মই এইবোৰ কৈ দিওঁ ফ্ৰেণ্ডৰ মাজততো সকলোখিনি ওলাই যায় কৈ দিওঁ সিহঁতে লাহে লাহে হাঁহে মানে ফ্ৰেণ্ডখিনিয়ে ইউটিউব কৰি ইমান টকা পায় নেকি এনেকুৱা নহয় আচলতে আমাৰ সকলোখিনিয়ে সহায় কৰিব আপোনালোকক যদি ভিডিঅ' দিছে কিন্তু অডি লোৱা নাই তেওঁ ইউটিউবৰ পইচা এনেকুৱা এটা আছে বাকী নহওক অডি লোৱা নাই বুলি কৈছে তেওঁ কিন্তু জাষ্ট আমি কৈছিলো যে এনেধৰণে ইনকাম কৰিব পাৰি মই ফ্ৰেণ্ডৰ মাজত পইচা আৰু এটা কথা কৈ দিছো আপোনালোকে যদি ইউটিউব কৰি পইচা ইনকাম কৰিব ইচ্ছা কৰে এইটো খুব টান প্ৰচেছ চৰকাৰী চাকৰি পোৱাতকৈ টান প্ৰচেছ কাৰণ কি কৰিব লাগিব আপোনালোকে কিন্তু তুমি প্ৰথম কৈছিলা তোমাৰ এটা ভিডিঅ'ত মই চাইছো যে কিয় চৰকাৰী চাকৰি বিচাৰি আছে কি কাৰণে চৰকাৰী চাকৰি বিচাৰিব লাগে আহক ইউটিউব চেনেল খোলক নাই ইউটিউবটো এটা এনেকুৱা প্লেটফৰ্ম নহয় যে আপোনালোকক ই গোটেই জীৱন খুৱাই থাকিব এনেকুৱা প্লেটফৰ্ম নহয় কিন্তু আপোনাৰ বিনা পইচা এটা প্লেটফৰ্ম আৰু আমি অৱশ্যে ইউটিউবাৰ সকলে মুকেশ আম্বানীক ধন্যবাদ দিব লাগিব কাৰণ জিঅ' 4G হোৱাৰ পিছতে আমি এইবিলাক কৰিব পাৰিছো বা সকলোৱে আমি জানিব পাৰিছো এখেতে কৈছে যেনেকৈ সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ' পাইছো আমি 2014-15তে গম পাইছিলো যে ইউটিউবৰ পৰা পইচা কামাব পাৰি বা ইনকাম কৰিব পাৰি কিন্তু কেনেকুৱা কৰিব পাৰি বা ইমান আমি ধন্যবাদ দিব বিচাৰিছো হয় নিশ্চয়কৈ জিঅ'ক আমি ধন্যবাদ দিব লাগিব মুকেশ আম্বানীক ধন্যবাদ দিব লাগিব কাৰণ আমি ইমানখিনি জ্ঞান আহৰণ কৰিব পাৰিছো জিঅ' 4G হোৱাৰ পিছত কাৰণ আমি যদি এখেতে কৈছে সন্দীপ মহেশ্বৰী ছাৰৰ কথা সন্দীপ মহেশ্বৰীৰ কথা 2014-15ত ভিডিঅ'টো আমি পাইছিলো কিন্তু ইমানখিনি জ্ঞান ল'ব পৰা নাছিলো যে কেনেকৈ কৰিব পাৰি কি কৰিব পাৰি কাৰণ গোটেই ডাঙৰ কথা সঞ্জীৱ মহেশ্বৰীয়ে আজিলৈকে কিন্তু ৰেভিনিউ বহুত ডাঙৰ কথা তেখেতে যদি আমাক জ্ঞান দিছে তেওঁ ইউটিউবৰ পৰা কিন্তু 1 পইচা লোৱা নাই এতিয়ালৈকে মানে এইটো হেৰি কৰাই নাই মই আচলতে কোনোবাই মই ভাবো আমাৰ নিউজ 18 যদি এতিয়া কোনোবা চাই আছে মই ভাবো কাৰোবাৰ সন্দীপ মহেশ্বৰীৰ লগত যদি কিবা সম্পৰ্ক আছে তেনেহ'লে এবাৰ কওক মোৰ কোনো আচলতে কণ্টেক্ট কৰিব পৰা ব্যৱস্থা নাই এবাৰ কওক ৰেভিনিউ অন কৰিলে মই ভাবো একো বেয়া নহয় সেইখিনি টকা যদি
ছচিয়লজি ৰাইট ভাল কামত খটুৱাই মই ভাবোঁ মানুহে কেতিয়াও বেয়া নাপায় তেখেতক আৰু মই সেই ভিডিঅ'টো কৰিলোঁ আৰু প্ৰায় 1 লাখ হৈছে চাগে 99 ক্ৰছ কৰিছে সেই ভিডিঅ'টো ভাল কথা এনেকে আগবাঢ়িব লাগিব হতাশ হ'ব নালাগে মই আহিম তোমাৰ ওচৰলৈ তুমি কিবা এটা ক'ব বিচাৰিছা মই আৰু এটা প্ৰশ্ন আছে শেষত মই সেইটো সুধিম তোমাৰ প্ৰশ্ন শুনি লওঁ কি ক'বা মই লাইফ ইন 4G যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে মই ফেচ দেখুৱাই পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ একচুৱেলি মই মিডিয়াত অহাৰ মন আছিল মই মানে মাছ কম কৰিম বুলি ভাবি আছোঁ তেতিয়া ভাবিলোঁ নিজক অলপ ইম্প্ৰুভ কৰিব লাগিব তেতিয়া প্ৰথম যেতিয়া ভিডিঅ'টো শ্বুট কৰিছিলোঁ তেতিয়া একদম কপি শ্বুট কৰিছিলোঁ ভিডিঅ'টো তাৰপিছত মানুহে বহুত বেয়া কমেণ্টো কৰিছে ছাপোৰ্ট কৰা নাই লগৰবোৰেও কৈছে তাৰপিছত মই কৰি গৈছোঁ না মানে নিজক অলপ ইম্প্ৰুভ কৰিব লাগে কথাবোৰ জানিলেই নহয় কেমেৰাৰ আগত ক'ব লাগে তেতিয়াহে মানে দেখুৱাব পৰা যায় তেতিয়া এনেকৈ কৰি গৈছোঁ তো এতিয়া যেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িছে এতিয়া চবেই ছাপোৰ্ট কৰিছে ছাবস্ক্ৰাইবাৰ অট'মেটিক এতিয়া 49,000 হৈছে এতিয়া চবেই ছাপোৰ্ট কৰিছে তো বহুত ইউটিউবাৰে সৰু সুৰা যিবিলাক নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকে বহুত মানে ছাপোৰ্টৰ কাৰণে মেছেজ কৰে কিছুমান ছোৱালীও নতুনকৈ দেখিছোঁ কাম কৰি আছে তো মই নতুন যিবিলাক ইউটিউবাৰ তেওঁলোকক ক'ব বিচাৰিছোঁ মানে প্ৰথম যিটো মানে 100টা ছাবস্ক্ৰাইবাৰ গোটোৱাটো যে বহুত টান লাগে প্ৰথম অৱস্থাত মোৰ যেতিয়া প্ৰথম 100টা 2 মাহত হৈছে আৰু এতিয়া প্ৰায় ডেইলি 700-800 বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো চাই আছে মোৰ সৈতে এখন টেক আৰু মোৰ সৈতে আছে অসমৰ ইউটিউবাৰ্ছ প্ৰায় 10 গৰাকী আৰু আমি কথা পাতি আছো ইউটিউবৰ বিষয়ে মোৰ এটা প্ৰশ্ন ভূষণকে সুধিছো যিটো নিচা আছিল সকলোৰে এটা প্ৰথম নিচা আছিল কিন্তু সকলোৰে নহয় এক্সাক্টলি নিচাৰ পিছত এইটো পেছা হ'ব পাৰে নাই একচুৱেলি ময়ো আপুনি ঠিকে কৈছে ময়ো কোনো পইচা ইনকাম কৰাৰ কাৰণে ইউটিউবত অহা নাছিলোঁ মই জানে আপুনি মই আগৰ পৰা নিউজ পেপাৰ আৰ্টিকেল লিখোঁ বা এইবিলাকৰ লগত জড়িত চ' তেনেকুৱা টাইপত মই হেৰি কৰিছিলোঁ পেছা হ'ব বুলি আপুনি লগে পেছা হ'ব বুলি আপুনি ধৰি ল'ব নোৱাৰে আপুনি লগে যদি জব বাদ দিছে ডাইৰেক্ট ইউটিউবত আহি গৈছে তেনেকুৱা টাইপত নহ'ব আপুনি ধৰি লওক কৰিব লাগিব লাহে লাহে এটা পৰ্যায় পাব আপুনি নিজে গম পাব যে আপোনাৰ ইমানখিনি পইচা আহি আছে যিটোত আপুনি সেইফালে জবত টাইম দিলে ভাল হয় ইয়াত টাইম দিলে নিজে ফিল কৰিব চ' তেতিয়া আপোনালোকে গম পাব যে এইটো পেছা হ'ব পাৰে এতিয়া কাৰণ ইণ্ডিয়াত বহুতেই পেছা হিচাপত কৰি আছে সিহঁতৰ বহুত যিমান চাকৰি কৰি যিমান পইচা পায় তাতকৈ বহুত গুণে বেছি পায় টেকনিকেল গুৰুজী হওক বিবিকে বাইন্স হওক কেৰি মিনিটি ইণ্ডিয়াত ৱৰ্ল্ডত আছে পিউডিফাই নম্বৰ 1 ৱৰ্ল্ডৰ ছুপাৰ ওমেন তেনেকুৱা বহুত চেনেল আছে ৱৰ্ল্ডৰ নম্বৰ 1 কোন পিউডিফাই 61 তেওঁ 6 কৰোৰৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে আৰু ইণ্ডিয়া বিবিকে বাইন্স তেওঁ 60 লাখৰ ওপৰত আছে ইণ্ডিভিজুৱেল হিচাপত আৰু অসমৰ এতিয়া অসমৰ এনে কিছুমান সেই চেনেলো আছে ন আপোনাৰ ধৰি লওক এতিয়া ফিগু গাইছো কৰে ঠিকে তাৰ ছাবস্ক্ৰাইবাৰ বেছি আছে এই গান আপলোড কৰিছে তেনেকুৱা টাইপৰ আছে কিছু সেই হিচাপত এনে ইণ্ডিভিজুৱেল হিচাপত মই ক'ব গ'লে এওঁৰ বৰ্তমান আছে ইণ্ডিভিজুৱেল হিচাপত 49,000 আছে তুমি মানে আমাৰ ফালৰ পৰা এটা শুভেচ্ছা দিছো কাৰণ মই ইউটিউবাৰ্ছ বুলি কৈছো ভিগু বা জুবিন গাৰ্গৰ তেওঁলোকৰ সেইটো এটা বেলেগ ইউটিউবাৰ্ছ হিচাপে ইউটিউবত কাম কৰি নিজৰ ফেচ দেখুৱাই এক্সেক্টলি ঠিক আছে সেইসকলৰ ভিতৰত তুমি 1 নম্বৰত আছা শুভেচ্ছা আমাৰ ফালৰ পৰা থেংক ইউ কোৱা কিবা এটা ক'ম বুলি কৈছিল মই মানে নতুনকৈ যিবিলাক ইউটিউবাৰ অসমত আহিছে নতুনকৈ যিবিলাক ক্ৰিয়েটৰ আহিছে আমি ইয়াত যিবিলাক আছো চবেই মানে উঠি আহিছো এতিয়া আমাৰ ইমান প্ৰব্লেম নহয় কিন্তু নতুনকৈ যিবিলাকে এতিয়া ষ্টাৰ্ট কৰিছে 2018ত বহুত প্ৰব্লেম হৈ আছে মই গুৱাহাটীতে কেইদিনমানৰ পৰা গুৱাহাটীত আছো মোৰ লগৰ কেইজনমান ফ্ৰেণ্ডে নতুনকৈ ষ্টাৰ্ট কৰিছে এটা ছিংগাৰ হয় তাই নতুনকৈ ষ্টাৰ্ট কৰিছে সিহঁতে বহুত হেল্প লাগে মানে মই গুৱাহাটীত 4-5 দিনৰ পৰা আছো তো মই মানে নতুনকৈ যিবিলাক ইউটিউবাৰ আহিছে মই চবকে ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিজন ইউটিউবাৰক মই যিমান পাৰোঁ ইমান দূৰ হেল্প কৰিম তো মই ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিজন ইউটিউবাৰক মই কাৰণ মোৰ তাত একো কোৱালিটি নাছিল মই যিখিনি কৰিছোঁ এতিয়ালৈকে চব নিজৰ বলত কৰিছোঁ আৰু মই ডেইলি ইম্প্ৰুভমেণ্ট কৰিছোঁ ৰাতি 4টা বজাতো মই ভিডিঅ' শ্বুট কৰিছোঁ মোৰ এনেকুৱা লাগিছিল প্ৰথম যেতিয়া এমাহ ষ্টাৰ্ট কৰিছিলোঁ মই ৰাতি 4টা বজাত মোৰ নিজৰ ৰুম নাই মানে ভিডিঅ' শ্বুট কৰাৰ কাৰণে ঘৰত মানে অলপ প্ৰব্লেম আছিল মানে নিজৰ ৰুমটো ভাল নহয় তো কি কৰিছিলোঁ মই 1000 টকা ইণ্টাৰেষ্টত পইচা লৈ ঘৰত কোৱা নাই মানে ঘৰত প্ৰথমতে কোৱাই নাই মই ইণ্টাৰেষ্টত পইচা লৈ মই ৰুম ভাড়া কৰি লৈ তাত ভিডিঅ' শ্বুট কৰিছোঁ কিছুদিন মানে ভিডিঅ' ফেচ দেখুৱাব পৰা নাছিলোঁ এইটো প্ৰব্লেমত কাৰণ ফেচ দেখুৱাব পৰা নাই বাহিৰত গৈ মই হেৰি হেডফোনৰ সহায়ত ৰেকৰ্ড কৰি পিছত পইচা পোৱাৰ পিছত ৰুমত ষ্টুডিঅ' বনাই লৈছোঁ ঘৰৰ পৰাও ছাপোৰ্ট কৰিছে তো এতিয়া ভাল লাগিছে চ' মই অসমৰ প্ৰতিজন ইউটিউবাৰক ডিম্পুক মই কথাটো কৈছিলোঁ এদিন ফোন কৰি ডিম্পুৰ নাম্বাৰ খুজি পেলাই তাক কৈছিলোঁ যে মই অসমৰ প্ৰতিজনক হেল্প কৰিব বিচাৰোঁ তো মই ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিজন ইউটিউবাৰক যদি আপোনালোকে নতুনকৈ চেনেল ষ্টাৰ্ট কৰিছে কিবা হেল্প লাগে বা প্ৰমোশ্যন কৰিব লাগে তো মোৰ লাইফ ইন 4G চেনেলত যাব গৈ কমেণ্ট কৰিব মই যিমান দূৰ পাৰোঁ
সিমানখিনি চবকে হেল্প কৰিব চেষ্টা কৰিম চ' মই সিহঁতক ক'ব বিচাৰিছোঁ মোৰ লগত কণ্টেক্ট কৰক মোৰ লাইফ ইন 4G যাওক গৈ পেলাই কমেণ্ট কৰক আৰু মোৰ লগত কণ্টেক্ট কৰিলেও মই সিহঁতক যিমান দূৰ পাৰোঁ সিমান হেল্প কৰিব বিচাৰিম খুব সুন্দৰ যিটো আমাৰ নিচাটো পেচা হ'ব পাৰে নাই ইউটিউব পেচা হ'ব পাৰে কিন্তু এইটো নহ'লে ভাল কাৰণ চাওক ইউটিউবত যিসকলে ভিডিঅ' বনায় তেওঁলোকে এটা আইডিয়াৰ ওপৰত ভিডিঅ' বনায় আমাৰ ব্ৰেইনত এটা আইডিয়া আহে সেইটো আমি ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম কিন্তু যদি আমি এইটো পেচা কৰি লওঁ আমাৰ মাইণ্ডত পইচাৰ কথাটো আহি থাকিব যে পইচা পাম নে নাপাম এইবিলাক কৰি থাকিলে আমাৰ আইডিয়াটো প্ৰতিফলিত নহ'ব আজি আপুনি পেচা হিচাপে লৈছে সকলো চাকৰি তাকৰি বাদ দি অকল ইউটিউবে কৰিছে যদি কাইলৈ ইউটিউবটোৱে বন্ধ হৈ যায় তেতিয়া কি হ'ব যদি গুগলে বন্ধ হৈ যায় কাৰণ তেনেকুৱা ধৰণৰ বহুত কোম্পানী অলৰেডি বন্ধ হৈ গৈছে অৰ্কুট আছিল আগতে বহুত পপুলাৰ ছ'চিয়েল নেটৱৰ্কিং চাইট সেইটো বন্ধ হৈ গৈছে চ' নল'ব ইউটিউবৰ কাৰণে বেছি টাইম নালাগেতো মই এটা ভিডিঅ' 10 মিনিটৰ সময় লওঁ জাষ্ট 10 মিনিটৰ ভিতৰত শ্বুট কৰি দি দিওঁ চ' ইউটিউবৰ কাৰণে ইমান বেছি সময়ৰ প্ৰয়োজন নাই আপোনালোকে যিখিনি ফ্ৰী সময় পায় সেইখিনিৰে জাষ্ট এটা মোবাইল লাগে মইতো এটা 7,000 টকাৰ মোবাইলেৰে আৰম্ভ কৰিছিলোঁ যিহেতু আগত দেখি 5 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা আছিল চ' সেইটোৰে কৰি পেলাই আজি ইমান দূৰ আগবাঢ়িছোঁ চ' আপোনালোকক কোনো ধৰণৰ DSLR প্ৰয়োজন নাই কোনো একদম এনেকুৱা ধৰণৰ সেটৰো প্ৰয়োজন নাই ইউটিউবৰ বাবে জাষ্ট ঘৰতে শ্বুট কৰক ভিডিঅ' দি থাকক যদি মানুহে ভাল পায় লাহে লাহে আগবাঢ়ি গৈ থাকিব আৰু এইটো নিচাটো পেচা নকৰাই ভাল নিচাতে থাকিলে ভাল খুব সুন্দৰ মানে যিটো প্ৰফেচনেল কথা কৈছে বাৰু যি নহওক আৰু এটা প্ৰশ্ন আছিল মোৰ ষ্টুডিঅ' ইউটিউবৰ বাবে আমি বাহিৰত যেতিয়া চাওঁ ধুনীয়া ধুনীয়া তেওঁলোকে ষ্টুডিঅ' ছেটআপ বনাই লয় হয়নে যিসকল বাহিৰৰ ইউটিউবাৰ আছে আমাৰ প্ৰয়োজন আছে নেকি তেনেকুৱা কিবা দৰকাৰ আছে নেকি কোনে কোৱা মানে কথাটো ক'ব গ'লে এতিয়া আমি যি ইউটিউবটো কৈ আছো আমি চবে কৈ আছো ইউটিউবত বহুত নিয়ম আছে ইউটিউবত এইটো কৰিব নোৱাৰি সেইটো কৰিব নোৱাৰি কিন্তু মানুহে এইটো নাভাবে যে ইউটিউবটোত আমি ইনকাম কিয় কৰোঁ আচলতে যদি আমি মোৰ এটা কিবা আছে কোৱালিটি আছে সেইটো মই যদি মানুহক দেখাব ইচ্ছা আছে বিনা পইচা আপোনাক এখন প্লেটফৰ্ম দিছে মানুহ দেখা পাব আপুনি নিজৰ কণ্টেণ্টটো দাঙি ধৰক তাতে একদিন নহয় একদিন মানুহ ভাল পাবই কথাটো কি এতিয়া আমি ভালকে নিজৰ যোনখিনি কোৱালিটি আছে সেইখিনি দেখাব লাগে ইউটিউবত সেইটোৱে কথা আৰু যোনটো ষ্টুডিঅ'ৰ কথা ক'লা আপুনি এতিয়া নিজৰ যোনগিলা চেনেল আছে নিজৰ যোনগিলা আমাৰ কমেডি কাৰোবাৰ বেলেগ বেলেগ সেইটো নিজৰ ছেটটোৰ লগত নিজৰ কথা ৰাখে আৰু আমাক এতিয়া ধৰক আউটৰ লোকেশ্যন লাগিব কিছুমান লোকেশ্যন লাগে শ্বুট কৰাৰ কাৰণে দিন লাগে টাইম লাগে আমাৰ এতিয়া ছাবস্ক্ৰাইবাৰ কমিও আছে কিয় কমি আছে আমি পঢ়িও আছো গোটেইকেইটা আৰু তাৰ মাজতে ভিডিঅ' কৰোঁ আৰু গম পাব কমেডি চেনেল থাকিলে মানে টাইম লাগে এডিটিঙৰ ক্ষেত্ৰতে হওক টপিকটো ভাবিব লাগিব স্ক্ৰিপ্ট দিব লাগিব আপুনি শ্বুটিং কৰিব লাগিব অলপ টাইম লাগে সেইটোৱে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো মানে সময় লাগে আমাক অলপ সময় লাগে নহয় যদি আমি ডকুমেণ্টাৰী বনাব বিচাৰোঁ বা শ্বৰ্ট ফিল্ম বনাব বিচাৰোঁ তেতিয়া সময় লাগে যদি আমি এটা সৰু ভিডিঅ' বা 1-to-1 ইণ্টাৰভিউ কৰিব বিচাৰোঁ তেতিয়া ইমান সময়ৰ প্ৰয়োজন নাই আৰু কেনেকৈ ইনকাম কৰিব কিবা এটা কৈ আছিলা তুমি কোৱা ইউটিউবত চাওক বেলেগ ধৰণৰ ইনকাম কৰিব পাৰি এতিয়া আমি এইবিলাক কৰা নাই অসমৰ যিবিলাক ক্ৰিয়েটৰ আছো মই ভূখণ্ডা আৰু ডিম্পু এতিয়া কৰা নাই কিন্তু যেতিয়া ছাবস্ক্ৰাইবাৰ আপোনাৰ লয়েল ছাবস্ক্ৰাইবাৰ হয় বাঢ়ি যায় তেতিয়া আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে এমাজন আছে ফ্লিপকাৰ্ট আছে ইবাই আছে সেইবিলাকত এফিলিয়েট মাৰ্কেটিং আপুনি ইউটিউবৰ পৰা যিটো জেনেৰেট মানে ৰেভিনিউ জেনেৰেট হয় তাতকৈ দুগুণ বেছি হ'ব পাৰে যদি আপুনি এফিলিয়েট মাৰ্কেটিং কৰে তাৰপিছত স্পনচাৰশ্বিপ আছে যদি আপোনাৰ 50,000-ৰ ওপৰত হৈ যায় ছাবস্ক্ৰাইবাৰ আৰু লয়েল হয় তেতিয়া আপুনি সেইবিলাকৰ কাৰণে কৰিব পাৰে তাৰমানে কথাটো কেনেকুৱা ধৰক মই আজি মোবাইলৰ ভিডিঅ' বনাওঁ মোৰ ভিডিঅ' যি মানুহে মোবাইলৰ বিষয়ে জানিব বিচাৰে বা মোবাইল ইউজ কৰি ভাল পায় তেওঁলোকে চায় চ' আজি যদি মোক মোবাইল কোম্পানীয়ে এনেকৈ কয় যে ডিম্পু আমাৰ নতুনকৈ এটা মোবাইল আহিছে সেইটো অলপমান কৈ দিয়া ভাল বুলি আমি তোমাক পইচা দিম চ' এনেকে ধৰণে যদি আমি এডভাৰটাইজিং কৰোঁ আমাৰ নিজৰ ফালৰ পৰা এইটো মই স্পনচাৰশ্বিপ বুলি কোৱা নাই যিহেতু অলপমান টেকনিকেল টাৰ্ম এডভাৰটাইজ যদি কৰোঁ কোম্পানীয়ে আমাক ডাইৰেক্ট পইচা দিব আৰু এটা গোল্ডেন কিবা প্লে বুটাম চিলভাৰ 10 লাখ সাবস্ক্ৰাইবাৰ হ'লে পাব চিলভাৰটো 1 লাখ সাবস্ক্ৰাইবাৰ হ'লে পাব 1 লাখ ক্ৰছ হোৱাৰ পিছত আপুনি এপ্লাই কৰিলে এইটো হ'ব পাৰে যদি আপুনি সিহঁতে ৰিভিউ কৰি চাব আপোনাৰ চেনেলটো যদি জেনুইন হয় তেতিয়া তাৰ ওপৰত ডিপেণ্ড কৰে এনেই নাপায় বহুত আছে অসমৰ 2টা চেনেল আছে নেকি এটা চেনেল আছে কিবা পোৱা নাই এটা চেনেল আছে মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে ইউটিউবৰ ফালৰ পৰা আপোনাক এটা ৰূপৰ সেই দিব এই প্লে বটন দিব ধুনীয়াকৈ ওৱালে চলে মাৰি থ'ব পাৰিব যদি 10 লাখ হয় তেতিয়া এটা সোণাৰ দিব মানে 1 মিলিয়নত আৰু যদি তাতকৈও বেছি হয় 10 কৰোৰ হয় বা হীৰাৰ দি দিব আৰু কিছুমান এনেকুৱা চেনেল আছে যিবিলাকৰ কাৰণে নিজে বনাই দিয়ে আজি ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ চেনেল PewDiePie 61 মিলিয়ন আছে তেওঁৰ ইনকাম যদি মই ক'ব লগা হয় এটা জাষ্ট মই গেছ কৰিব
পাৰোঁ মাহে তেওঁ প্ৰায় 5 to 6 কৰোৰ টকা পায় ইণ্ডিয়ান হিচাপত ইণ্ডিয়ান মানি হিচাপত ইমান তেওঁৰ ছাবস্ক্ৰাইবাৰ তেওঁৰ কাৰণে কি কৰিছে ইউটিউবে নিজে কিছুমান প্লে বটন বা নিজে এৱাৰ্ড কৰে নিজে সেই দিয়ে কাৰণ ইউটিউবটো এটা কোম্পানীহে আমাৰ বাবে ইউটিউব চলি আছে ইউটিউবৰ বাবে আমি চলি থকা নাইতো যদি আজি সকলোৱে ইউটিউবত ভিডিঅ' দিয়া বন্ধ কৰি দিয়ে ইউটিউব আজি মাৰা গ'ল ভিডিঅ' চোৱা আৰু যদি দিয়া বন্ধ কৰি দিয়ে ইউটিউব মাৰা গ'ল চ' ইউটিউবে আমাক যদি সন্মান দিয়ে বস্তু দিয়ে ইউটিউবৰ আমি ভাল ভাল ভিডিঅ' দিম আৰু ভিডিঅ' দিলে মানে সেই আৰু ভাল খবৰ আছে এটা ভাল খবৰ আছে আমাৰ কেইদিনমান আগতে ইউটিউবৰ পৰা মেইল আহিছিলে ফেন ফেষ্ট হয় আপোনাৰ বছৰত এবাৰ হয় মুম্বাইত হয় ফেন ফেষ্টত মোলৈ মেইল আহিছে ডিম্পুলৈ আহিছে আৰু ক'ৰবালৈ আহিছে নাজানো কেইটামান আমাৰ ইনভাইটেশ্যন আহিছে মুম্বাইলৈ যোৱাৰ কাৰণে চ' আমি মাৰ্চত মেবি যাম চাগে তাতে ইণ্ডিয়া ৱৰ্ল্ডৰ টপ ইউটিউবাৰ বিলাক তাত আহে খুব সুন্দৰ আৰু তুমি আমন্ত্ৰণ পাইছা ইয়াৰ ভিতৰত বহি থকা বহুতে পাইছে নহয় চবৰ ওচৰতে আহিছে ডাঙৰ কিছুমান আহিছে কিছুমান অহা নাই ঠিক আছে ভূষণ তোমাৰ এটা অভিযোগ আছে তুমি চশমা পিন্ধি পেলাই ইউটিউবত যোৱা এটা ডাঙৰ অভিযোগ আছে ন বিতৰ্ক হ'ব কোনোবাই সিদিনা যেতিয়া মোৰ বেয়া লাগিছে শ্ৰীদেৱী আমাৰ তেওঁ ডেথ হৈছিলে 2টা বজাত মইতো আগতে খবৰবিলাক পাওঁ কাৰণ মই টুইটাৰত বহুত এক্টিভ টুইটাৰত আটাইতকৈ বেছি স্পীডত নিউজবিলাক পায় লগে লগে খবৰটো পাই মই ভিডিঅ'টো বনাই দিলোঁ আৰু চশমা পিন্ধা মানে চশমা পিন্ধি মই বহুত ভাল পাওঁ তাৰমানে মোক বহুত কমেণ্ট আহিছে সেইদিনা ৰাতি 4টা বজাত চশমা পিন্ধি কিন্তু সেইযোৰ নাইট গ্লাছ আছিলে বাৰু এইটোলৈ নোসোমাব বাৰু এতিয়া ধন্যবাদ ভূষণ আৰু আটাইকেইগৰাকী ইউটিউবাৰ চব শুভেচ্ছা জ্ঞাপন কৰিছো আগবাঢ়ি যোৱা ছাবস্ক্ৰাইবাৰ বঢ়োৱা ভিউৱাৰ্ছ বঢ়োৱা আৰু লগে লগে ধন্যবাদ জ্ঞাপন কৰিছো ৰেভিনিউ কালেক্ট কৰা তোমালোকে আৰু এয়া আছিল এটা সাধাৰণ অনুষ্ঠান আমাৰ আৰু আমি বুজাব বিচাৰিলো যে আপোনালোকে ঘৰতে বহি যিখিনি সময় আপোনালোকৰ হাতত থাকে সেই সময়খিনি ভাল কামত খৰচ কৰক ইউটিউবাৰ্ছ হওক কিন্তু নিচাক পেচা কৰিবলৈ যোৱাৰ আগমুহূৰ্তত হাজাৰবাৰ ভাবক আৰু বিশেষ নকওঁ আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ